Bisa Surma Murdabat. Himanta Bisa Surma Murdabat. Himanta Bisa Surma Lele Sese. Himanta Bisa Surma Murdabat. আর মোবাইল আপলোড করব মহিলাক অপমান করা হিমন্ত বিশ্ব শর্মা লে শেষে হিমন্ত বিশ্ব শর্মা মুর্দাবাদ মহিলাক অপমান করা হিমন্ত বিশ্ব শর্মা লে শেষে মহিলাক অপমান করা হিমন্ত বিশ্ব শর্মা মুর্দাবাদ মহিলাসকলক অপমান কৰা হিমন্ত বিশ্ব শৰ্মা নচলিব হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা লে শেষে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ মহিলাক অপমান কৰা হিমন্ত বিশ্ব শৰ্মা গো বেক মহিলাক অপমান কৰা হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ মহিলাক অপমান কৰা হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ মহিলাক অপমান কৰা হিমন্ত বিশ্ব শৰ্মা লে শেষে হিমন্ত বিশ্ব শৰ্মা itu tuh YouTube kali turun হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ মহিলাক অপমান কৰা হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ৰাহুল অলপ ফটো হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা গো বেক মহিলাক অপমান কৰা হিমন্ত বিশ্ব শৰ্মা গো বেক আজি আমাৰ ইয়াত এই প্ৰটেষ্টটো এই কাৰণে লোৱা হৈছে যে আপোনালোকে সকলোৱে গম পায় চিফ মিনিষ্টাৰে এটা ইলেকশ্যন কেম্পেইনৰ ৰেলীৰ পৰা তেখেতে ষ্টেজৰ পৰা কৈছে যে কংগ্ৰেছৰ শাসনৰ সময়ত 2001 পৰা 2015লৈকে মহিলাবোৰে যোনে গভৰ্ণমেণ্ট জবছ লৈছে চবে মানে দে হেড টু কম্প্ৰমাইজ উইথ দ্য ডিগনিটি টু গেট দ্য জবছ যোনটো একদমেই নহয় আৰু আমি এই বস্তুটো একদমেই আনএক্সেপ্টেবল এজ মহিলা কমিউনিটিৰ পৰা আমি এইটো কমপ্লিটলি কণ্ডেম কৰিছোঁ যে তেখেতে তেনেকৈ কেনেকৈ ক'ব পাৰিছে হয় এতিয়া তেখেতে যে জাষ্টিফিকেশ্যন দিছে যে এইটো বোলে বিপ্লৱ শৰ্মাৰ কমিটিৰ ৰিপৰ্টত আছিলে হয় ৰিপৰ্টত আছিলে চাগে কিন্তু তেখেতে যে ইমান এটা চেঞ্চিটিভ ইছ্যু তেনেকৈ পাব্লিকলি যে তেনেকৈ এটা তেখেতৰ মানে পলিটিকেল মাইলেজৰ কাৰণে যে তেওঁ যে ইউজ কৰিছে এইটো কমপ্লিটলি একদম আনএক্সেপ্টেবল বিকজ আমাৰ এটা মানে মহিলা এটা যিটো চাকৰি কৰিছে বহুত কষ্ট কৰি মেলি পঢ়ি মেলি চবেই চাকৰি তেনেকৈ কৰি লৈছে চ' তেনেকৈ কৈ যেতিয়া তেওঁ এটা ইমান এটা মানে ডাঙৰ পষ্টত থাকি এটা চিফ মিনিষ্টাৰ হয় তেওঁ যে ইমান সৰু কথা ক'ব পাৰিছে এটা ষ্টেজৰ পৰা তেওঁ যদি সেই ৰিপৰ্টখিনি তেওঁ যদি ভালকে যদি ডিছক্ল'জ কৰোৱাহেঁতেন বা ভালকে যদি তেনেকৈ প্ৰচিডিউৰেলি যদি যোৱাহেঁতেন তেনেহ'লে আমি একো ক'বলৈ নাই তেতিয়া ল' উড টেক দ্য কৰ্চ কিন্তু এতিয়া তেওঁ যোনটো পলিটিকেল মাইলেজৰ কাৰণে যোনটো তেওঁ যে ইউজ কৰিছে বিকজ তেওঁ এটা এইটো দেখা কথা যে তেওঁ এটা পলিটিকেল যোনটো কেম্পেইনিং ইলেকশ্যন যোনটো আমাৰ এতিয়া পঞ্চায়ত ইলেকশ্যন আছে সেই কেম্পেইনৰ কাৰণে তেওঁ ইউজ কৰিছে সেই পাৰ্টিকুলাৰ নিউজটো যোনটো একদমেই আনএক্সেপ্টেবল হয় বিকজ সেইটো দি হি হেজ একচুৱেলি পুট এভৰি উইমেন এভৰি গভৰ্ণমেণ্ট চাৰ্ভিচ হোল্ডাৰ উইমেনৰ চবৰে মানে ডিগনিটিৰ ওপৰত কুৱেশ্যন এটা উঠাই দিছে এতিয়া আমি কি মহিলাবোৰে কি আমাৰ কি কেপেবিলিটি নাই আমাৰ কি ক্ৰেডিবিলিটি নাই নেকি যে আপুনি যে তেনেকৈ ক'ব আৰু আমি যে চুপচাপ শুনি থাকিম সেইটো একদমেই আনএক্সেপ্টেবল আমি নিবিচাৰোঁ যে আমাৰ ইমান এটা ডাঙৰ এটা পজিশ্যনত থাকি পিনি কোনোবা আহি পিনে এটা পলিটিকেল লিডাৰে হওক বা যোনে হওক ডাঙৰ পজিশ্যনত থকা মানুহবোৰৰ বহুত ডাঙৰ এটা দায়িত্ব হয় টুৱাৰ্ডছ এভৰি কমিউনিটি খালি মহিলা বুলি নহয় মাইনৰিটিয়ে হওক যিকোনো কমিউনিটিৰ এতিয়া তেওঁ এটা ইমান এটা ডাঙৰ পজিশ্যনত থাকি পিনি মহিলা কমিউনিটিক তেওঁ কিবা কৰিছে টাৰ্গেট কৰিছে আৰু মহিলা কমিউনিটিৰ বিষয়ে এইটো বস্তুটো তেওঁ নিজৰ পলিটিকেল মাইলেজৰ কাৰণে ইউজ কৰিছে যোনটো আমি একদম একচেপ্ট নকৰোঁ সেইকাৰণে
2001 পৰা 2015 কথা তেওঁ কৈছে তেওঁ নিজে দেখোন ইমান ডাঙৰ মিনিষ্টাৰ আছিলে ওৱান অফ দ্য মোষ্ট পাৱাৰফুল মিনিষ্টাৰ্ছ ডিউৰিং দ্য ৰেজিম তেনেহলে তেখেতে তেতিয়া কিয় একো কৰা নাই আৰু যদি তেওঁ তেতিয়া গম পায় এইখিনি বস্তু তেনেহলে কেলে ৰখোৱা নাই তেওঁৰ নিজৰ সমষ্টিতে জালুকবাৰীতেতো কিমান জব দিয়া হৈছে তেনেহলে কি আমি আজি কম নেকি যে জালুকবাৰীত যিমান মহিলাগৰাকীয়ে জব পাইছে কিবা কম্প্ৰমাইজ কৰিছিলে নেকি তেতিয়া হি ইজ বেচিকলি পইণ্টিং হিজ ফিংগাৰ্ছ টুৱাৰ্ডছ every women who got job during 2001 to 2015 যোনটো একদমে একসেপ্টেবল নহয় বিকজ আমি মহিলা হিচাপে আমাৰো ক্ৰেডিবিলিটি আছে আমাৰ ক্ৰেডিবিলিটি আমাৰ ডিগনিটিৰ ওপৰত আপোনালোকে আপুনি কুৱেশ্যন উঠাইছে যেতিয়া আমিতো সেইটোৰ আনচাৰ আমি বিচাৰিছো আপোনাৰ পৰা আপুনি এপলজি এটা আমাক ইছ্যু কৰিবই লাগিব আৰু যদি সেই এপলজিটো আমি নাপাওঁ তেনেহলে লিগেল একশ্যন উইল বি টেকেন এগেইনষ্ট দ্য চিফ মিনিষ্টাৰ আমি আজি মহিলা কংগ্ৰেছ ডিষ্ট্ৰিক্ট মহিলা কংগ্ৰেছ কাৰ্বি আংলঙৰ যিটো প্ৰগ্ৰাম লৈছে আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এখেতৰ ভাষণত মহিলাবিলাকক যি অপমানিত কথা কৈছে সেইটোৰ বিৰুদ্ধে আমি আজি এইটো প্ৰগ্ৰামটো লৈছো আৰু এখেতে এই মহিলাবিলাকক নানা ধৰণৰ এইবিলাক কথা যিবিলাক শুনিও ভাল নালাগে এইবিলাক কথা মুখৰ পৰা এইবিলাক কথা ওলাবলৈ কিবা আমাৰ কাৰণে বহুত লজ্জিত আৰু সেইটো বিষয় লৈ আমাৰ চিফ মিনিষ্টাৰে আমাৰ গোটেই আসামৰ মহিলাবিলাকক আগত এইটো ক্ষমা কৰিব খুজিব লাগিব আৰু আমি এইটো যদি 24 আৱাৰ্ছত এখেতে ক্ষমা নোখোজে তেতিয়াহ'লে another কিবা steps to লোৱা হ'ব আমাৰ মহিলা কংগ্ৰেছৰ পৰা